নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া ইয়াত গলা মাৰিলোঁ। এতিয়া যাবলৈ ওলাইছোঁ কংকনা ওচৰত। এনেকৈয়ে লৈছোঁ কাৰণ তাত দৌৰা ধপৰা যিহেতুকে কৰি থাকিব লাগিব, কমফৰ্টেবল ন। আগলৈ যোৱা, আগৰ পৰা দেখুৱাই দিয়েগৈ মোক। এতিয়া গাড়ী উলিয়াইছে, এতিয়া যাওঁ। আৰু লগতে আমাৰ ডিকু দেহা ওলাই লৈছোঁ। ব'লক লগ পাম। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি আহি আছোঁ লখিমপুৰ। আৰু আপোনালোকে সকলোৱে গমেই পাইছে, মোৰ ভিডিঅ'সমূহ যিসকলে চাইছে, কংকনাক আজি এডমিট কৰোৱা হৈছে। একদম মোৰ মানে অশান্তি লাগিছে, মানে মই কেতিয়া পাওঁগৈ লাগিছে। তথাপিতো এনেকৈ যাব নোৱাৰি ন। এতিয়া গাড়ীত একদম পূৰা ফুল টেংকি কৰি লৈছোঁ তেল। ফুল টেংকি হৈ থাকিলে প্ৰব্লেম নাই, লং জাৰ্ণিত সদায় ফুল টেংকি হ'ব লাগে। এতিয়া মই ফুল টেংকি কৰি লৈছোঁ। কিমান টকাৰ তেল খাই নাজানো আৰু দেই, হয়তো 4,500 বা 4,700 টকাত হৈ যাব লাগে। এতিয়া আমি আহি পালোহি এয়া কলীয়া ভোমোৰা দলং, তেজপুৰ। চাওক আৰু এতিয়া আমি আহি পাইছোঁহি লাহৰী জান। দেৰি আছে, সেইকাৰণে কুঁহিয়াৰ থাকিলে চাগে খাই লওঁ বুলি ভাবিছোঁ। ৰখিছোঁ এতিয়া। আমাৰ ডিকুদাহে পেচাব কৰিব লাগিছে, সি পেচাব কৰিছে। বোলো নাই, কুঁহিয়াৰ এগিলাচ খাই লওঁ। এয়া গাড়ী ৰখালোঁ। বহুত সময়ৰ পাছত, মানে 5 ঘণ্টা দেই, তাৰপিছত এতিয়া চাওক পাই গ'লোহি চাবতী উত্তৰ লখিমপুৰ। এখন মাতৃ আৰু শিশু এখন দেখা পাইছে আৰু পাই গ'লোহি হস্পিটেল। আৰু ইয়াতে এতিয়া কংকনা আছে। ব'লক আহক। ক'ত আছে এতিয়া ফোন কৰিব লাগিব। এতিয়া অৱস্থা বেয়া হৈ আহিছে, মোৰ যি এলাৰ্জি প্ৰব্লেম হৈ গ'ল। কংকনা পালোহি ভালে ভালে। এতিয়া মানে অপাৰেশ্যন কৰিব। আমি একদম মূৰামূৰি সময়ত পাইছোঁ, হ'লেও ভাল লাগিছে বাৰু। ইয়াতে হ'ব অপাৰেশ্যনটো। আমি ভাবিছিলোঁ মানে ডিব্ৰুগড়লৈ নিব লাগিব বুলি, এতিয়া ডিব্ৰুগড়লৈ নিব নালাগে, ইয়াতে অপাৰেশ্যনটো হ'ব। এতিয়া আমি অতিলৈ যাওঁ, আপোনালোকক জনাইছোঁ। একদম ভগৱানৰ নাম লয়, একো প্ৰব্লেম নাই ন। ভগৱানৰ নাম লৈ মৰ্ণিং কৰিলোঁ 7টা বজাৰ পৰা। মামীবোৰ আছেনে নাই বোলো তেনেকুৱা সময়ত আছে। ইমান এনেকৈ পকাই তিনিটা আহিছোঁ বা তোমাৰ মানুহজনক লগ পালোঁ। তাৰপিছত ক'লে গ'লো কৰাম যা। মই একদম গাহে কঁপিছে। এয়া কাপোৰ চাপোৰ খুলি মেলি লৈ আহিছোঁ। 15 মিনিটৰ পিছতে খবৰটো পাম বুলি কৈছে। এয়া লৈ গৈছে। এতিয়া মই আছোঁ আৰু একদম মানে বুকু কঁপি গৈছেগৈ। মোক বিশেষকৈ মানে কংকনাক দেখি বুকুখন কঁপিছে একদম। তাই মানে একদম বহুত একদম কি বুলি ক'ম, অৱস্থা নাইকিয়া হৈ আছে। ভগৱানৰ কৃপাত বেবী ভালে ভালে হ'ল। আপোনালোকক জনাই আছোঁ দেই, একদম কৃষ্ণ বহু কৃষ্ণ। এতিয়া উলিয়াই আনিব। মামী আহক এইফালে। ইমান ভাল লাগিছে নহয় লগ পাই। এতিয়া দেখিছে একদম মেডিকেলতো এতিয়া মোৰ একদম অনুৰাগী দৌৰি আহিছে, বহুত ভাল লাগিলে। আৰু আমাৰ ভাল খবৰ মানে একদম পাই গ'লোঁ। এতিয়া বেবী হৈ গ'ল। এতিয়া আপোনালোকক দেখাম আৰু মুখখন নেদেখাওঁ। এদিন হাত দেখাম, এদিন চুলি দেখাম, এদিন নাকটো দেখাম, কিন্তু চকু নেদেখাওঁ। 1 মাহৰ পিছত দেখাম। এতিয়া একদম আনিবলৈ গৈ আছোঁ। আৰু আপোনালোকে নটিচ কৰক, ল'ৰা হৈছে নে ছোৱালী হৈছে, মানে লক্ষ্মী নে কৃষ্ণ। এইখিনিতে মই লওঁ আৰু আপনি কিনে দাও
কপাহৰ নিচিনা বগা দেই। 3 কেজি 200 গ্ৰাম কৃষ্ণ বহুত ধুনীয়া দেই। এনেই মানুহে নকয় দেই চেৰেলা হাঁহৰ লথৰা কণী বুলি। 3 কেজি 200 আপোনাৰ মাক প্ৰথমতে একদম আইতাকে কেনেকুৱা লাগিছে এতিয়া মনটো? বৰ ভাল লাগিছে, ভাল লাগিছে দেখিছে। গতিকে আপোনালোকৰ আশীৰ্বাদত একদম ভালে ভালে হ'ল। এতিয়া মাক আৰু সন্তান সম্পূৰ্ণভাৱে সুস্থ হৈ আছে দেই। আৰু এতিয়া মুখখন নেদেখাবা দেই। এয়া এতিয়া বেবী ল'লোঁ দেই। কেনেকুৱা লাগিছে চাওক, ধুনীয়া। এয়া মামী আইতা, এয়া হৈছে আমাৰ কংকনাৰ মামীয়েক। মুখখন দেখাই নিদিওঁ আৰু দেই। এইয়া কেবিনটো পাছ মাথাটো দেখাই দিছোঁ। ভালে ভালে হ'ল আপোনালোকৰ আশীৰ্বাদত। একদম আপোনালোকে ইমান আশীৰ্বাদ দিছে। মই যেতিয়াবা ফটো দিওঁ ভালে ভালে হওক, ভালে ভালে হওক। গতিকে আপোনালোকৰ আশীৰ্বাদত এয়া সুন্দৰকৈ আহিলে কণমানিটো। এতিয়া মাকো সুস্থ, মাকক অকণ পাছত দেখাই আছোঁ বাৰু। এয়া দে তাক দেই। সেইপিনে আহা। কেনেকুৱা লাগিছে? ফিলিং কেনেকুৱা? ভাল লাগিছে, ভাল লাগিছে। এয়া কংকনাৰ হাজবেণ্ড। হ'ব দিয়া। কৃষ্ণ প্ৰভু ভগৱান আছে পৃথিৱীত, একে হাত পাতি ধৰিছে। এইফালে আমাৰ এয়া কংকনা বহি আছে। আমি ধুনীয়াকৈ কেবিন ল'লোঁ দেই। কেবিন এটা ধুনীয়াকৈ এতিয়া লৈ এতিয়া আমি আৰাম কৰিছোঁ। এইফালে কেঁচুৱাক কংকনাই গাখীৰ দি আছে, এইফালে চেলাইনো লৈ আছে, সম্পূৰ্ণ সুস্থ। যদি দেখা পাইছেনে এইয়া। আৰু এইফালে আছে মামীয়েক, এইফালে আছে মাক। মামীয়েক হ'ব ন? এইফালে মাত, এইফালে এয়া, এইফালে মই। আমাৰ